Hello everyone, welcome to my another vlog. আজি মই আপোনালোকক লৈ আহিছোঁ জিঅ' ৱৰ্ল্ড প্লাজালৈ। নতুনকৈ ইনগ্ৰেট হৈছে জিঅ' ৱৰ্ল্ড প্লাজা। মোৰ সৈতে চাই থাকক। আজি আমি আছোঁ ইণ্ডিয়াছ মষ্ট লাক্সাৰিয়াছ মলটোত, যোনটো নতুনকৈ ইনগ্ৰেট হৈছে। আৰু মই ইয়ালৈ আহি কোনগৰাকী চেলিব্ৰিটিক লগ পালোঁ আপোনালোকক দেখুৱাই আছোঁ ভালদৰে। চাই থাকক ভিডিঅ'টোৰ শেষলৈ। এইটোৱে হৈছে জিঅ' ৱৰ্ল্ড প্লাজাৰ এন্ট্ৰেন্স গেট। বলক আমি এতিয়া আগবাঢ়ো মলটোৰ ভিতৰলৈকে। এই মলটো ইনগ্ৰেট হৈছিলে 31 অক্টোবৰত আৰু পাব্লিকৰ বাবে এই মলটো খোলা হৈছিলে 1 নৱেম্বৰৰ পৰা। এই মলটোৰ অপেনিঙৰ বিষয়ে আপোনালোকে নিশ্চয় নিউজ চেনেলছবিলাকত দেখিবলৈ পাইছে। মলটোৰ অপেনিঙৰ দিনা বহুতো চেলিব্ৰিটিজ উপস্থিত আছিলে। Welcoming you all to India's largest luxury mall in Mumbai. মলটোৰ ভিতৰত 66টা লাক্সাৰি গ্লোবেল ব্ৰেণ্ডছ আছে। লুই ভিটো, গুচি, ডিঅৰ, ৰলেক্স ইত্যাদি। এইখনে হৈছে ফেমাছ লুই ভিটো আৰু মই শুনা মতে লুই ভিটোখনে ইয়াত মান্থলি ৰেণ্ট দিব 40.5 lakhs। মলটোৰ ভিতৰত এনেকুৱা ধৰণৰ কেফেজো আছে য'ত আপোনালোকে শ্বপিঙৰ সৈতে কফিও এনজয় কৰিব পাৰে।
হৈছে এডামামা আৰু এইটো ব্ৰেণ্ডৰ ফাউণ্ডাৰ হৈছে আলিয়া ভাট। মলটোৰ কনষ্ট্ৰাকশ্যন ডিজাইন দেখি এখন 7 ষ্টাৰ হোটেলৰ ভিতৰত থকা যেন লাগিছিলে। ইমান ধুনীয়া মল মই আগতে কেতিয়াও দেখা নাছিলোঁ। ইমান এখন লাক্সাৰিয়াছ মলৰ লাক্সাৰিয়াছ বস্তুবিলাকৰ দামবিলাকোতো বহুত বেছিয়ে হ'ব। ব'লকচোন ওচৰৰ পৰা এবাৰ দামবিলাক চাওঁ। অ' মাই গড, এই শ্বাৰ্টটোৰ দাম হৈছে 96,000। কেন ইউ ইমেজিন? বাপৰে, মোৰ দাম দেখি একেবাৰে। আৰু ৰ'ব এই বেগটোৰ দামটো চাওকচোন। আৰু এই বেগটোৰ দাম হৈছে 37,000। অ' মাই গড, দামবিলাক চাই মোৰতো চকু কপালত উঠিলে। আপোনালোকৰ কেনেকুৱা ৰিয়েকশ্যন এবাৰ কমেণ্ট বক্সত জনাবচোন। আমি এতিয়া আকৌ এখন বহুত এক্সপেঞ্চিভ ব্ৰেণ্ড এক্সপ্ল'ৰ কৰিবলৈ আহিলোঁ। ব'লকচোন ইয়াতে দামবিলাক চাওঁ। এইটো শ্বাৰ্টৰ দাম হৈছে 77,500। বাপৰে, মই দেখুৱাই দিছোঁ দেই আপোনালোকক ওচৰৰ পৰা। আফটাৰ অল ইটছ লুই ভিটো। ইয়াত এটা বেগৰ দাম হৈছে 2.5 lakhs, 3 lakhs। বাপৰে, আমি 3 lakhsৰ বেগ লোৱাটো ভাবিব নোৱাৰোঁ দিয়ক। বাট চায়ে ভাল লাগিলে কিবা এটা। লাগিছে কিন্তু আহি আম্বানীৰ মল। থাৰ্ড ফ্ল'ৰটো এতিয়ালৈকে খোলা নাই। তাত হেনো মুভি থিয়েটাৰ্ছ কিবা কিবি খুলিব। চ' এতিয়া যিহেতু অপেনিং হোৱা নাই, পিছলৈ যেতিয়া অপেনিং হ'ব মই আপোনালোকক দেখুৱাই দিম ভালদৰে। এইখন হৈছে পটাৰী বাৰ্ণ। ইয়াত ফাৰ্নিচাৰ্ছ, কাৰ্টেন্স ইত্যাদি এইবোৰ পোৱা যায় আৰু ধুনীয়া খ্ৰীষ্টমাছ থিমত গোটেইখিনি সজুৱাই থৈছে। মোৰ দেখি বহুত ভাল লাগিলে। চ' মই এটা ভিডিঅ' কৰি ল'লোঁ আপোনালোকক দেখুৱাবলৈ। আৰু ইয়াত আমি বস্তু চাই থাকোঁতে হঠাৎ কাক দেখিলোঁ জানেনে? চাওক আপোনালোকে নিজে। হয়, এয়া হৈছে সুজেন খান, ঋতিক ৰোশনৰ এক্স ৱাইফ সুজেন খান। তেওঁ বহুত দেৰি পৰাই মানে মোৰ ওচৰে পাজৰে ঘূৰা ঘূৰি কৰি আছিলে, কিন্তু মই মানে মুখৰ পিনে চোৱা নাছিলোঁ। হঠাৎ যেতিয়া মোৰ চকু পৰিলে তেতিয়া মই গম পালোঁ সুজেন খানচোন। তো তেওঁৰ লগত মই কথা পাতিব গ'লোঁ আৰু য়েছ, মমেণ্টটো কেপচাৰ কৰি ল'লোঁ তেওঁৰ লগত।
ভাল লাগিলে মনটো তেওঁক লগ পাই কথা বতৰা বহুত ভাল আৰু ৱেল বিহেভড ভাল লাগিলে কথা পাতি গ্ৰাউণ্ড ফ্ল'ৰত এটা বহুত ডাঙৰ একুৰিয়াম বনাই থোৱা আছিলে মই আপোনালোকক ওচৰৰ পৰা একুৰিয়ামটো দেখুৱাই দিছোঁ আৰু আমাৰো এতিয়া ঘূৰি যোৱা সময় আহি গ'ল ময়ো এই মলটোত ফাৰ্ষ্ট টাইম আহিছোঁ যিহেতু অপেনিং হোৱা বেছি দিন হোৱা নাই তো ভাবিলোঁ আপোনালোককো মলটো দেখুৱাই দিওঁ মলটো চাই কেনেকুৱা লাগিলে প্লিজ জনাবলৈ নাপাহৰিব কমেণ্ট বক্সত আশা কৰিছোঁ মই আপোনালোকক এই লাক্সাৰী মলটোৰ লাক্সাৰী ফিলটো মোৰ ভিডিঅ' থ্ৰুৰে ভালদৰে দিবলৈ পাৰিছোঁ আপোনালোকে এনেদৰেই সদায় মোক মৰম দি যাব ছাপোৰ্ট দি যাব আৰু আপোনালোকৰ মৰম আৰু আশীৰ্বাদত মই আৰু বেছি ইনস্পায়াৰ হওঁ ভাল ভাল ভিডিঅ'জ আপোনালোকৰ আগত দিবলৈ থ্যাংক ইউ ফৰ অল দ্য ছাপোৰ্ট ভিডিঅ'টো যদি চাই ভাল পায় প্লিজ লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু বেল আইকনটো দবাই থ'ব মোৰ ন'টিফিকেশ্যনসমূহ পাই থাকিবলৈ